নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে স্বাগতম জনাই আৰম্ভ কৰি পেলাইছোঁ আজি মোৰ অন্য এটা ব্লগৰ মাজলৈ। তো আজি আমি ওলালোঁ গোগামুখলৈ বুলি। তো তাত মানে প্ৰচেছন আছে আৰু বহাগী বিদায়। তো তাতে গৈ আছোঁ, আপোনালোকে চাই যাওক ভিডিঅ'টো একেলগে স্কিপ নকৰাকৈ। তো যিহেতু এইকেইদিন ব্লগ দিব পৰা নাই, তো আজি দিম বুলি ভাবিছোঁ। আৰু মানে মোৰ কেমেৰাটো বেয়া হৈ আছে, তো তাৰ কাৰণে ভিডিঅ' চিডিঅ' দিব পৰা নাই। আৰু আপোনালোকে চাই যাব ভিডিঅ'টো একেলগে স্কিপ নকৰাকৈ। বাকী আৰু ক'ত কেনেকৈ যাম আপোনালোকক দেখাম। আৰু এতিয়া মানে বাছ এখন আহিব নিবলৈ আমাক, তো তেনেকৈ যাম, আপোনালোকক দেখাম। और अभी तो रुको, क्लाइमैक्स अभी बाकी। তো এইফালে গামোচা পিন্ধাৰ ব্যস্ত গাইজ। আমাৰতো গামোচা পিন্ধাৰ মাষ্টৰ খাই দে থানো চব ভাইটি এইকেইটা। আৰু এইফালে ভণ্টি এজনী নাচনী ওলাই ৰেডি। আৰু গাইজ সকলোৱে ওলাই ৰেডি, আৰু এতিয়া বাছখনলৈ বুলি ৰখি আছোঁ। আৰু নাজানো কিমান টাইম লাগে বাছখন আহিবলৈ। তো এনেকৈ গৈ আছোঁ আমি। আৰু এইফালে পিছত আছে বহুত আছে মানুহ, তো এনেকৈ গৈ আছোঁ। আৰু আগত আছে বাছখন, মানে আগলৈকে গৈ লওঁ। আপোনালোকে চাই যাব ভিডিঅ'টো শেষত। তো গাইজ আমি মানে কি আছিলে গাড়ীখন খেদি যাবলগীয়া আছে, কাৰণ মানে গাড়ীখন আমাক খেদি নাহে বোলে, তো আমি খেদি গৈ আছোঁ। আৰু এইফালে ককা হাই বুলি কৈ দে, আকৌ হাই বুলি কৈ দে। ফাইনেলি আহি বাছখনৰ ওচৰত পালোহি। আৰু এইফালে খুৰা আহি ৰখি আছে। তো গাইজ এনেকৈ আমি বাছখনত আহিলোঁ ফাইনেলি। আৰু উঠিবলৈ ৰেডি। ঠাণ্ডা উঠিলে এইফালে ভাইটি উঠিলে। কেনেকুৱা লাগিছে? ভালে লাগিছে, কিন্তু গৰম হৈছে, এচি চলাই দিব। একেবাৰে লাষ্টতে যাওঁ আৰু আমি মোজা ল'ৰা। ঐ তই এইফালে। আৰু আপোনালোকক মাত এটা শুনাম, মানে একদম চেম মাত এটা দিব পাৰে আপোনালোকক। এইটো কি মানে কি জন্তুৰ আৱাজ আপোনালোকে কমেণ্ট কৰি দিব, আৰু গম পাইছে আৰু। আমি আহি পালোঁ ফাইনেলি, আৰু অলপ পিছতে প্ৰচেছন আৰম্ভ হ'ব। আৰু এতিয়া আমি ৰখি আছোঁ অলপমান। তো আপোনালোকে চাই যাওক ভিডিঅ'টো একেলগে স্কিপ নকৰে, কিবা কিবি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু গাইজ এইফালে প্ৰচেছন আৰম্ভ, আৰু আমি এনেকৈ গৈ আছোঁ প্ৰচেছন কৰিবলৈ বুলি। তো বাকী চাই যাওক, কিমান দূৰ পাৰোঁ আপোনালোকক দেখাম। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু গাইজ এইখিনিতে জাতিৰ পিতা মহাত্মা গান্ধীৰ সৈতে আৰু আপোনালোকক বিভিন্ন লোক দেখাম, আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু এইখিনি গাইজ এইফালে হৈছে জাতিৰ পিতা মহাত্মা গান্ধীজী। তো চাই লওক গাইজ, একদম চেম লাগিছে মানে। বুকুতে বিয়পা অভিমানী দারে কি
নকয় গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ গৰমত ঠাণ্ডি ঠাণ্ডি অৱস্থা নাই মানে চবৰে হাই মহন্ত এইফালে আপোনালোকে চিনি পায় মৰমৰ মোহন দা আৰু লগতে প্ৰিয়ম পল্লৱী বা তো আপোনালোকে চবে চিনি পায় বেলেগকৈ চিনাকি আৰু গাইজ প্ৰচেছন কৰি হৈ গ'ল আৰু এতিয়া ভিতৰলৈ বুলি সোমাই দিলোঁ মিটিং হোৱা জেগাত তো বাকী চাই যাওক ভিডিঅ'টো শেষলৈকে আৰু গাইজ ফাইনেলি আমি ঘৰলৈ যাবলৈ বুলি ওলালোঁ আৰু এতিয়া এনেকৈ ঘৰত গৈ আছোঁ ভিডিঅ'টো ইমান আছিলে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব